চাহ খাই আপুনি ভাল পায়নে? দিনটোত আপুনি কিমান চাহ সেৱন কৰে? চাহৰ উপকাৰিতাৰ বিষয়ে আপুনি জানেনে? চাহ খালে আমাৰ কি হয়? চাহ আমাৰ দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। দীঘলীয়া কামৰ অন্তত যেতিয়া আমাৰ দেহাটো ক্লান্ত হৈ পৰে, তেতিয়া একাপ চাহেই যথেষ্ট। চাহ খালে মনটো শান্ত হোৱাৰ লগতে শৰীৰটো সুস্থ হয়। চাহ আমাৰ স্বাস্থ্যৰ বাবে বহুগুণেই উপকাৰী। চাহ সেৱনৰ দ্বাৰা শৰীৰত উষ্ণতা বৃদ্ধি পায়। চাহ খালে মূৰৰ বিষৰ পৰাও মুক্তি পাব পাৰি। চাহে শৰীৰৰ কলেষ্ট্ৰল হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ কাৰণ হৈছে ইয়াত থকা এন্টিঅক্সিডেণ্ট। যদি চকুৰ সমস্যা হয়, চাহৰ দ্বাৰা চকুৰ সমস্যাও আঁতৰাব পাৰি। চাহপাতত থকা ৰাসায়নিক পদাৰ্থই হৃদপিণ্ড আৰু ৰক্তপ্ৰবাহী নলীৰ ৰোগৰ প্ৰতিৰোধৰ দৰে কাম কৰে। চাহপাতত মজুত থাকে চেলুলজ, প্ৰটিন, এচিড, চেনি, কফিন, টেনিন আদি জৈৱ পদাৰ্থ। শৰীৰত কফিন প্ৰৱেশ কৰাৰ লগে লগেই স্নায়ুতন্ত্ৰ উত্তেজিত হয়। আমাৰ শৰীৰৰ বাবে ৰঙা চাহ হৈছে বহুগুণে উপকাৰী। এন্টিঅক্সিডেণ্ট পোৱা যায় ৰঙা চাহৰ পৰা, যিয়ে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। নিয়মীয়াকৈ ৰঙা চাহ খাই থকা লোকৰ ডায়েবেটিছ ৰোগ হোৱাৰো সম্ভাৱনা কমি যায়। চাহে আমাৰ পাচনতন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। ইয়াৰ উপৰিও চাহ হৈছে আমাৰ শৰীৰৰ বাবে বহু উপকাৰী। আপুনি যদি দৈনন্দিন ৰঙা চাহ সেৱন কৰে, তেন্তে আপুনি বহুকেইটা ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে। লগতে চাহ সেৱন কৰিলে আমাৰ মন শান্ত পৰে। আপুনিও দৈনন্দিন চাহ সেৱন কৰক আৰু বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাওক। নিউজ ডেস্ক ৰিপৰ্ট, DS News 24/7।